গুড মৰ্ণিং সকলোকে। আজি এটা আকৌ সৰু এটা ভিডিঅ'লৈ আহিছোঁ। ভিডিঅ'টো ভাল কৰি চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজি যাম আমি পাহাৰত, য'ত আমাৰ ঘৰ আছে। ইয়াতেতো আমি ভাড়াহে থাকোঁ আৰু এয়া বস্তু লৈ লৈছোঁ আৰু এইপিনে আমি গৈ আছোঁ। পাহাৰত যাম মানে কিয়, দেউতা আৰু মায়ে আছে। দেউতাটো থাকেই, ৰাতি ৰাতি আহে, গধূলি আহে, মানে ৰাতি থাকে আৰু ৰাতিপুৱা যায় এনেকৈ অহা যোৱা কৰি আছিলে। মায়ো আহে মাজে মাজে, কিন্তু এতিয়া মায়ে ইয়াতেই আছে কাৰণ কিয় মাৰ অসুখ, মাৰ মানে দেউতাৰ অসুখ হৈ আছে। ভুল হ'ল মোৰ, দেউতাৰ অসুখ হৈ আছে। সেইবাবে দেউতাক অকলে এৰি থৈ যাব নোৱাৰি না এনেকৈ, আৰু তাতে অলপ অসুবিধা হয় অলপমান, সেইকাৰণে আৰু মায়ে ইয়াতেই আছে। দেউতাই অহা যোৱা কৰিব নোৱাৰি, যি লাগে, যি বস্তু বাহানি চব আনি দি থৈ যায়। অলপ পাহাৰত মানে ইয়াতে গাড়ীখন থ'ব লাগিব, থৈ ইয়াৰ বাপেকে গৈ আছে আৰু আমিও যাওঁ। বেলেগ বেলেগ মানে আৰু একেলগে থাকিলে ভাল হয়, উপায় নাই আৰু কি কৰিম। এইটো এটা শিৱ মন্দিৰ হয়, ইয়াতে শিৱ পূজা কৰে। ইয়াতে এইখিনিৰ মানুহ আছে, জেগাখিনিৰ মানুহ মিলি এতিয়া গৈ আছোঁ। বেয়াটো লাগেই, উপায় নাই আৰু এনেকৈ তাতে এটা ইয়াতে এটা, কি কৰিম আৰু। দেউতাৰ কাৰণে এনেকৈ আছোঁ আৰু এতিয়া যেতিয়া ঘৰ বনাব ভালকৈ ইয়াতে তাতে আহি যাম। ইয়াতে আৰু আহি যাম। এতিয়া আৰু ঘৰটো ভালকৈ বনোৱা হোৱা নাই না, যি বনাইছিলে আগতে সেইটোৱে আছে। সেইকাৰণে আৰু লাইন আৰু পানীটো অলপ কষ্ট, দিগদাৰ হয় অলপমান। পানী লাইনৰ আহিলে ঠিক হ'ব চব। আৰু এইপিনে এয়া বহি আছে মাহঁতে, ময়ো অলপ বহিলোঁ আহি পিনে, অলপমান এনেই বহিলোঁ। আৰু এইডাল মানি প্লেণ্টডাল মই দেউতাক দি পঠাইছিলোঁ, অলপমান হৈছে, অলপমান উঠিছে। আৰু এই আহি পিনে বাঁহ কাটিব দিছে আমাৰ এখেতক। এইবিলাক বাঁহ চুপটো অলপমান বেছি জোপোহা হৈ গৈছে, কাটিব দিছে। সেইপিনে কাটি আছে, টানি আছে, পূৰা লম্বা লম্বা হৈছে, ফাঁচি আছে ক'তবা, মানে অকলে দিগদাৰো হয়। গোটেই ওপৰত ফাঁচি আছে। দেউতাই মানে ইমান কষ্টৰ এতিয়া কাম কৰিব দিয়া নাই, নহ'লেতো দেউতাই কৰে। ইয়াতে উৎপাত কৰিব হ'লে নেকি? মাৰি পিনে পানীবিলাক নষ্ট নকৰে, ইয়াতে এনে পানীৰ কষ্ট। খেলিব দিছে, নেপেলাবা কিন্তু পানী, হেমা পানীখিনি নেপেলাবা, এনে লাৰি থাকা কিন্তু নেপেলাবা। আইতাই সেই তলৰ পৰা আনিছে না মা, ফুৰাইছে, নাপায় দে, পানী নষ্ট নকৰিবা। আৰু এতিয়া মই ভাত বনাব আহি গৈছোঁ পাকঘৰত। খৰিত বনাম, মাছ, অলপ মাংস আৰু সেয়া আৰু মাছ ভাজি আছোঁ জুইত। জুইৰ সোৱাদটোৱে বেলেগ, মানে যেনেকৈয়ে নবনাওঁ, মছলা নিদিলেও মানে যেনেকৈয়ে নবনাওঁ কিয়, সোৱাদটোৱে বেলেগ। মোৰ ভাল লাগে খাই পিনে, আৰু বনায়ো ভালেই পাওঁ মই জুইত। যোগাৰখিনি থাকিলে আৰু জুইটো যদি ভালকৈ উঠে আৰু চিন্তা নাই। এয়া দেখিছেনে কি ধুনীয়া উঠিছে, বলক উঠিছে। হে ভগৱান, কি কৰি আছানো তুমি মা? কি কৰিলা মানে, উৎপাতটো নকমে ন। বাচন ধোৱা চাবোনটো দি তুমি গোটেই কি কৰিলা এতিয়া? এইবিলাক কি কৰিলা? হাতটো চোৱাচোন, ক'লা হৈ গ'ল। ইছ ৰাম, হাতটাক এতিয়া গা ধুৱাই দিলোঁ। ক'ত গা ধুইছা অ? পাহাৰত? ঠাণ্ডা ঠাণ্ডা পানী ন? এতিয়া ভাত খাব বহি গ'লোঁ, দেউতাই খালে, এতিয়া আমি খাওঁ। তলতে বহি লৈছোঁ ধুনীয়াকৈ চবে। এনেকৈ আৰু এনেকৈতো নাপাওঁৱেই, মানে দেউতাই পাহাৰত থাকে। ৰাতিৰ সাঁজটো আমি এনেকৈয়ে চাৰিজনে খাইছিলোঁ আগতে। একেলগে থাকিলে ভাল। কেতিয়া যে ইয়াতে ঘৰটো বনাব, কেতিয়া আহিম, সেইটোৱে এতিয়া মই ভাবি আছোঁ। আৰু তাই আটা কলত খেলি আছে, খাই লৈ উঠি। আমিও অলপমান বহিম, অলপ আন্ধাৰ নোহোৱাৰ আগতে যাম আমিও। ছাগলীটো টিঙত উঠিছে, কোনপিনে দি বা উঠিলে? হে, শিলেদি? কেনেকে নামিব এতিয়া? সিপিনেদি নামিব। যা, গিলাচটো গ'ল না? গ'ল না গিলাচ? কোনে আনিব এতিয়া? যা, আনাগে যোৱা তুমি। মই কিয় আনিম? কোনে পেলাইছে? শুকাম বাপৰে, ইমান পৰিবা। আৰু এতিয়া আমি অলপ চবেই বহি আছোঁ বাহিৰতে, বতাহ মাৰি আছে পূৰা।
আইতাকৰ গলাত বহি গৈছে গৰু কথা চামা পাতিছে আমা পুৰা এইফালে গৰু গ'ল এটা এইপিনে দৌৰি গ'ল এইয়া আৰু আজিলৈ এইখিনিয়ে বাই বাই ভিডিঅ'টো ভাল পালে চাব